নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি উদ্ভিদৰ আন এটা খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইটো হৈছে আমাৰ উদ্ভিদৰ দ্বাদশ খণ্ড। এই খণ্ডটোত আছে 3 জোপা উদ্ভিদ, যি উদ্ভিদ এল এলফাবেটৰ অন্তৰ্গত। অন্তৰ্ভুক্ত প্ৰথম জোপা উদ্ভিদৰ বিষয়ে আজি আমি জানি লওঁ আহকচোন, যাৰ নাম ইংৰাজীত লাক প্লেণ্ট বা ৱাইল্ড হোপছ। বৈজ্ঞানিক নাম তাৰ ফ্লেমিঙ্গিয়া ষ্ট্ৰবেলিফেৰা আৰু অসমীয়াত যাক কোৱা হয় মাখিয়তী বুলি। বছৰটোৰ 365 দিনৰ ভিতৰত 364 দিনেই অনাদৃত হৈ থকা এজোপা গছ। কিন্তু ৰঙালী বিহুৰ গৰু বিহুৰ দিনাই অতিকৈ প্ৰয়োজন হয় এইজোপা গছৰ ডালপাত, আৰু সেইজোপা গছেই হ'ল মাখিয়তী। পৰিচয়ত কওঁ, মাখিয়তী সৰু জোপোহা বা গুল্মজাতীয় উদ্ভিদ। ই চিৰা বা চেই ফলধাৰী গোত্ৰৰ অন্তৰ্গত। এই গছ হাবি বা হাবিৰ ঢাপত পোৱা যায়। ই চুটি চাপৰ জোপোহা যদিও 7 পৰা 10 ফুট ওখ আৰু বৃক্ষবৎ ৰূপেও কেতিয়াবা দেখা যায়। পাতবোৰ মিহি আৰু ওপৰ পিঠি নিমজ। তলপিঠিত আকৌ সৰু সৰু শুং থাকে বাবে কিছু খহটা। পাতৰ শিৰা উপশিৰাবোৰ স্পষ্ট। ফেব্ৰুৱাৰী মাৰ্চ মাহত ইয়াত ফুল ফুলে। ফুলবোৰ সৰু আৰু গুলপীয়া বেঙুনীয়া বৰণৰ। পাতৰ কক্ষত দীঘল পুষ্পাক্ষত সজোৱা থাকে। মুগা বৰণীয়া ঢকুৱা আকৃতিৰ বেটু পাতেৰে ই আবৃত। মাখিয়তী বিহুৰ অন্যতম উপাদান। এইবিধ উপাদানৰ অবিহনে গৰু বিহু সম্ভৱ নহয়। সেয়েহে পৰম্পৰা অনুসৰি গৰু বিহুৰ বাবে বৰ্তমান মাখিয়তী সংগ্ৰহ কৰাত ব্যস্ত হৈ পৰে ৰাজ্যবাসী। গৰু বিহুৰ দিনা বেলি উদয় হোৱাৰ লগে লগেই নিজৰ নিজৰ গোহালিৰ গৰু নৈৰ ঘাটলৈ নি গা ধুৱাই ন-পঘা বিহুৱান হিচাপে আগবঢ়াই লাও, বেঙেনা, হালধি আদিৰ মালা গৰুৰ ডিঙিত ওলমাই মাখিয়তীৰ ডালপাতেৰে গৰুৰ পিঠিত লাহে লাহে কোবাই এনেকৈ গায়: মাখিয়তী মাখিপাত মাখি মাৰো জাক জাক। এইদৰে গোৱাৰ পৰম্পৰা অতীজৰে পৰা চলি আহিছে। আকৌ গৰুক যিটো ডালপাতেৰে কোবাই অনা হয়, সেই ডালটো পুনৰ ঘৰলৈ আনি গোহালিৰ চালত থৈ দিয়া হয়। তেনেকৈ থৈ দিলে হেনো বছৰটোলৈ গোহালিৰ গৰুৰ বেমাৰ নহয়। মাখিয়তী গছ বীজাণুনাশক হোৱাৰ বাবে এই গছৰ পাতেৰে মাৰিলে বা কোবালে গৰুৰ গাৰ পৰা মাখি, মহ, চিকৰা আদিবোৰ আঁতৰি যায়। সন্ধিয়া আকৌ গৰু অহাৰ আগমুহূৰ্তত গৰু অহা পদূলি, চোতাল বা গোহালিৰ মুখত বিহলঙনি, বনমৰা, ফুটনি বন আদিৰ লগত মাখিয়তী গছৰ ডালপাত সংমিশ্ৰণ কৰি জাক দিয়া হয়। কাৰণ ইয়াৰ ধোঁৱাই মহ, ডাঁহ, মাখি, পোক-পতংগ আদিৰ পৰা গৰুৰ লগতে অন্য সকলো ঘৰচীয়া জীৱ-জন্তু বা মানুহকো ৰক্ষা কৰে বুলি সকলোৰে বিশ্বাস। অৰ্থাৎ এইবোৰ নিয়মৰ মাজেদি গোহালিৰ গৰুটোৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে গৃহস্থই। বিহুৰ অতিকৈ প্ৰয়োজনীয় এই মাখিয়তী গছ আৰু তাৰ পাত বহুতো ঔষধি গুণৰে ভৰপূৰ। গতিকে দৰ্শকসকল, মাখিয়তী গছৰ এই গুণাগুণ সম্পৰ্কে এবাৰ আমি জানিবলৈ চেষ্টা কৰোঁ আহকচোন। মাখিয়তী শিপাৰ ৰস বা ইয়াৰ কাঠ মৃগীৰোগ, হিষ্টেৰিয়া, চৰ্মৰোগ, জ্বৰ, চৰ্দি, কাহ আৰু পেটৰ বিষ আদিৰ বাবে উপকাৰী। মাখিয়তী গছৰ শিপা আৰু পাতেৰে সৈতে তাৰ ফল, বিশেষকৈ ফলৰ বাকলি পানীত তিয়াই থৈ ৰস উলিয়াই সেই ৰস নাকত দিলে মৃগী ৰোগত মূৰ্ছা যোৱা ৰোগী সুস্থ হয়। দৰ্শকসকল, মাখিয়তী গছৰ বিষয়ে আজিলৈ ইমানখিনিকে কৈ সামৰণি মাৰিছোঁ। এই এল এলফাবেটৰ অন্তৰ্ভুক্ত আন 2 জোপা উদ্ভিদৰ সৈতে পৰিচয় কৰাই দিম পৰৱৰ্তী খণ্ডত। আশা কৰোঁ তেতিয়ালৈ আপোনালোক সকলো কুশলে থাকক। এইখিনিতে কওঁ, আমাৰ এই ভিডিঅ'টো চাই যদি ভাল পালে নিশ্চয়কৈ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। পৰৱৰ্তী ভিডিঅ'টো সোনকালে পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তেনেহ'লে আজিলৈ বিদায় লওঁ। ধন্যবাদ।